নদীৰ পাৰতে দেখিছে নাই গৰু খুটি আছে একদম নদীৰ পাৰতে এইয়া দেখিছে ইয়াতে গৰু বান্ধে কাষতে দেখিছে কাষতে নদী আছে দেখিছোঁ নদীৰ ঢলে বলৎকাৰ কৰা পথাৰক পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান শুনিছোঁ সিন্ধুৰ বানে নিমিষতে নগৰক আত্মসাৎ কৰি এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান এতিয়া মই উপস্থিত আছোঁ নামনি মাজুলী চিলিহিত পঞ্চায়তৰ এই কৰদগুৰি নামনি অংশ ইয়াতে আগতে এখন বিয়লি পৰা গাঁও আছিলে এতিয়া খহনীয়া হৈ গ'ল খহনীয়া গাঁও বিয়লি পৰা আৰু বীণাবাৰী গাঁও আছিলে এতিয়া এই পাৰতে দেখিছে এইবিলাক কিছুমান সৰু সৰু খুটি আছে ইয়াতে হয়তো জিৰণি লয় এতিয়া মই দেখুৱাইছোঁ জিৰণি লৈ ঘৰ দেখিছোঁ এনেকৈ আৰু আছে মই দেখুৱাই গৈ থাকিম চাই থাকোঁ পাৰত দেখিছোঁ এখন জহি খহি যোৱা নাও আৰু গোটেই নদীখন শুকাই কেনেধৰণৰ হৈ আছে দেখিছে এইখন হ'ল ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰ নদীৰ অৱস্থাটো খৰালি কালত কিছু কিছু অংশত এনেধৰণেই হয় আৰু গোটেই যাত্ৰাটোত আমি দেখিলোঁ কিছুমান নতুন নতুন দৃশ্য এই আপোনালোকে দেখিছে এইটো ডিঙৰা পাতি থৈছে মাছ ধৰা সঁজুলি কেনেকৈ পাতি থৈছে চাওকচোন নদীৰ পাৰত কেনেধৰণে খৰালি কালত পাতি থৈছে ইয়াতে পকা পষ্ট কিছুমান দেখিছোঁ নিশ্চয় এয়া ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ খহনীয়া প্ৰতিৰোধৰ আঁচনি তাৰ কাষতে এইটো মাছ ধৰা এটা সঁজুলি আছে কি যে প্ৰকৃতিৰ মনোমোহা ৰূপ চায়ো ভাল লাগে আৰু যদি যিসকলে এনেধৰণৰ নদীৰ পাৰবিলাক দেখিছে তেওঁলোকৰ কাৰণে এইটো এটা স্বাভাৱিক দৃশ্য কিন্তু বহুতৰ কাৰণে এটা নতুন দৃশ্য চাবলগীয়া যথেষ্ট এই নদীৰ পাৰতে দেখিলোঁ আমি এখন শাক পাচলিৰ ফাৰ্ম এই ফাৰ্মখনৰ আমি কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু প্ৰকৃতিৰ এই দৃশ্যবিলাকে হয়তো আপোনাকো আকৰ্ষিত কৰিছে কবি চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰকৃতিক লৈ এটা কবিতা লিখিছিল আজি মনত পৰিছে ফুলকলি ফুল গোন্ধ বোৱাই প্ৰীতিসুত সৰি পছে নাইকিয়া হ'ল সি ফুলৰ মৌপিয়া এটি ভোমোৰা বলিয়া ঘূৰি ফুৰিছে অকল উৰি ফুৰি বেজাৰৰ হৃদয় ৰাগিনী তাৰ বৰশী যে সিও গুচি গ'ল ক'ৰ কোন কিবা হ'ল স্মৃতি পমি গ'ল প্ৰকৃতি যে তেনেকৈ ৰ'ল সঁচাই প্ৰকৃতিৰ বিনন্দীয়া ৰূপীয়া নদীখনৰ সিফালে আছে এটা চাপৰি এই চাপৰিত আমি দেখিছোঁ কিছুমান গৰু ছাগলী চৰি আছে মই আপোনালোকক কেমেৰাত দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেকৈ ছাগলীখিনি চৰি আছে এইখিনি তেনেধৰণে খুব মুক্ত মনে চাপৰিবিলাকত চৰি থাকে আৰু সন্ধিয়া সময়ত গৃহস্থ ঘৰলৈ নিজে নিজে আহে এই চাপৰিবিলাকৰ গৰু ম'হৰ ভাল চৰণীয়া পথাৰ তাৰ পাছতে আমি দেখিলোঁ এই মাছ ধৰা এখন জাল আপোনালোকে চাগৈ এনেকুৱা জাল নদীৰ কাষৰীয়া লোকসকলে দেখিছে নদীৰ পাৰতো এনেকুৱা ধৰণৰ নানা ধৰণৰ সা সুবিধা আছে মাছ ধৰাৰ বিশেষকৈ সুবিধাখিনি আছে গৰু ছাগলী চৰোৱাৰ সুবিধা আছে বা যিসকলে শাক পাচলিৰ কৃষিকাৰ্য কৰে তেওঁলোকৰ কাৰণেও সুবিধা আছে এটা প্ৰকৃতিৰ কি মনোমোহা ৰূপ আপোনালোকে দেখিছে খুব দূৰৈত গা ধুই আছে নেকি কাপোৰ ধুই আছে আপোনালোকে দেখিছে মই আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ তাৰ কিছু দৃশ্য এই নদীখন এতিয়া বাম হৈ পৰিল যাব পৰা হৈ গ'ল